ৰাইজ কেতিয়াবা চক্ৰবিহুত সোমাই পাইছেনে? মই কিন্তু আজি সোমালোঁ আৰু ওলাইও আহিলোঁ। এখন বিশেষ ৰাস য'ত বনাইছে চক্ৰবিহু। আৰু এই ৰাসখনৰ বিশেষত্ব হ'ল ইয়াত কোনো মাটিৰ প্ৰতিমা নাথাকে, ইয়াত মানুহেই মূৰ্তি হয়। আৰু এইখনেই হৈছে খুটাবাৰী ৰাস। এতিয়া এনেকৈ শ্ৰীকৃষ্ণৰ ৰাসলীলা চাই থাকোঁতে গম পালোঁ ইয়াত বোলে চক্ৰবিহু বনাইছে। গতিকে চক্ৰবিহুত সোমাই এক্সপিৰিয়েঞ্চ এটাকে লোৱা যাওক। এনেও জীৱনৰ চক্ৰবিহুৰ পৰাতো ওলাবই পৰা নাই। বাৰু জীৱনৰ চক্ৰবিহুতকৈ এই চক্ৰবিহুৰ পৰা ওলোৱাটো বহুতেই সহজ ৰাইজ। এতিয়া ইয়াত সাপ আৰু নেউলৰ ফাল যুদ্ধ এখন হৈ আছে। এয়াই খুটাবাৰী ৰাস ৰাইজ, সকলোতকৈ পৃথক।